যেটো আজি আপোনালোকে বিএসইউৰ ফাউণ্ডেশ্যন ডে পালন কৰিলে কি আলোচনা বা কি ডিসিশন গ্ৰহণ কৰা হ'ল আজি বডোলেণ্ড ছাত্ৰ সন্থা বিএসইউৰ 11 যেটো ফাউণ্ডেশ্যন ডে স্থাপনা দিৱস ইয়াৰ লগত সম্বন্ধ ৰাখি গেট টুগেদাৰ প্ৰগ্ৰাম পাতা হৈছে। ইয়াত সকলো চেন্ট্ৰেল কমিটি, জিলা কমিটি আৰু ব্লক কমিটিৰ নেতৃবৃন্দসকল একেলগে আমি মিলি পেলাই আলোচনা কৰিছোঁ আৰু কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। আগন্তুক দিনবোৰত আমাৰ বিটিসি অঞ্চলৰ ছাত্ৰ ছাত্ৰী বা আমাৰ বিটিসি ৰাইজৰ কাৰণে কি কাম কৰা যায় এইবোৰ বিষয়ত আলোচনা কৰি কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আৰু আগন্তুক দিনবোৰত যাতে এইটো কাৰ্যকৰীকৰণ কৰিব পৰা যায় তাৰ কাৰণে আমি আজিৰ প্ৰস্তাৱবোৰৰ ওপৰত নিৰ্ভৰ কৰি কামটো আগুৱাই লৈ যাম। সাংগঠনিক দিশটো যাতে শক্তিশালী ৰূপত আমি সমাজক সেৱা দিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি সমস্যা যেনেবা স্কুল কলেজত সমস্যা বা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন সুযোগ সুবিধা দিব লাগে সেইখিনি আলোচনা কৰা হৈছে। সামাজিক দিশতো আমাৰ অঞ্চলত সমন্বয়টো বিভিন্ন জাতি জনগোষ্ঠী বাকি মানুহৰ মাজত এটা সমন্বয় যেটো এইটো ষ্ট্ৰং কৰাৰ কাৰণে আমি কিছুমান প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। এইখিনি আৰু তাৰ উপৰিও কিছুমান সাপোজ বিটিআৰছ এতিয়ালৈকে হোৱা নাই এই সন্দৰ্ভত আপোনালোকে কেনেকৈ কাম কৰি যাব? আমি এইটোৱে কিছুমান আমাৰ বিটিসি অঞ্চলৰ এতিয়াও বহুত স্কুল যেনেবা প্ৰভিন্সিয়েলাইজ হোৱা নাই, কলেজবোৰ হোৱা নাই, তো ছাত্ৰ ছাত্ৰীসকলত বহুত সমস্যা আছে। এইবোৰ সমস্যাটো যাতে আগন্তুক দিনবোৰত যি চৰকাৰী নহওক বা বৰ্তমান যি চৰকাৰ চলাই আছে বা আগন্তুক দিনবোৰত বিপিও যদি চৰকাৰ গঠন কৰে যাতে আমি ছাত্ৰ সংগঠন হিচাপে ছাত্ৰ ছাত্ৰীসকলৰ সমস্যাটো যাতে চৰকাৰৰ ওচৰত দাঙি দিব পাৰে। এইখিনি কাম কৰিলে ছাত্ৰী ছাত্ৰীসকল উপলব্ধ হ'ব, বিটিসি বাকী ৰাইজে লাভালাভ হ'ব। সেইখিনি প্ৰস্তাৱ আমি সেই আমাৰ ডেলিগেট চিটিঙত গ্ৰহণ কৰা হৈছে আৰু আমি এইটো আহি থকা দিনবোৰক চৰকাৰক বা আমাৰ যিসকল পেৰেণ্ট বডি বিপিএফক যদি কাম কৰে তেখেতসকলৰ ওচৰত আমি এই আমাৰ যিটো ৰিজলিউশ্যন বা প্ৰস্তাৱ আছে এইটো আকৰে লৈ পেলাই পালন কৰে, ৰাইজৰ কাৰণে লাভালাভৰ কাৰণে কামবিলাক কৰে। এইটো আমি আমাৰ প্ৰস্তাৱবিলাক জমা দিম। আজিৰ আমাৰ এই ডেলিগেট চিটিং বা গেট টুগেদাৰ প্ৰগ্ৰামত সকলো জিলা কমিটিৰ পৰা 40 জনকৈ মাতা হৈছে। ইয়াত চেন্ট্ৰেল কমিটি, জিলা কমিটি, ব্লক কমিটিৰ আৰু আমাৰ কিছুমান ইউনিট কমিটি ইউনিভাৰ্চিটি লেভেল, কলেজ লেভেলত তেখেতসকলেও ইয়াত অংশগ্ৰহণ কৰিছে। মুঠ 500কে অধিক ডেলিগেটসকল আজি ইয়াত অংশগ্ৰহণ কৰিছে আৰু তেখেতসকলেও নিজ নিজ ডিষ্ট্ৰিক্টৰ পৰা বা ইউনিট কমিটিৰ ফালৰ পৰা কিছুমান প্ৰস্তাৱ আমাক আগবঢ়াইছে। এইখিনি প্ৰস্তাৱ আমি হাউচত আলোচনা কৰি গ্ৰহণ কৰিছোঁ আৰু খুব গুৰুত্বপূৰ্ণ বিষয় মোটামুটি ছাত্ৰ ছাত্ৰীৰ দিশত আৰু বিটিসি বাকী ৰাইজৰ কাৰণে আমি বহুত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ আৰু সেইবোৰ আমি আহি থকা দিনবোৰত সংগঠন হিচাপে কাম কৰি যাম এই প্ৰস্তাৱৰ ওপৰত।